আছোঁ নাহৰতি থানত। ইয়াৰে নামঘৰীয়া ককা এজন লগ পালোঁ। দুই এষাৰ কথা নামঘৰখনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি নীলিম আকাশত শূন্যতা তুমি নীলিম আকাশত শূন্য। এইটো কি পোষ্ট? COVID-19 পোষ্ট নি? এৰা ইমান গেলা গৰমত পোষ্ট দিব আহিছ জেকেট পিন্ধি। ঘোঁৰা দেখোন কিৰে ঘোঁৰা দিও হাল বাই আজিয়ে দেখিছো। চাওঁ চাওঁ ৰখি পিনে কেইটামান হাই গাইজ, এতিয়া আমি গৈ আছোঁ থানলৈ। ফাৰ্ষ্ট পাৰ্টটো চাই কেনেকুৱা লাগিলে ক'ব, আৰু যিসকলে নাই চোৱা ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, সকলোৱে চাব। এতিয়া ব'লক ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰোঁ। তুমি প্ৰহেলিকা বৰ্ণময় মায়াময় বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি নীলিম আকাশত শূন্যতা তুমি নীলিম আকাশত শূন্যতা তুমি ৰ'দৰ বিধিত তুমি বৰষাৰ চিঠিত তুমি। হাই গাইজ, এতিয়া আমি আহি পালোঁ নাহৰতি থানলৈ। ভিতৰলৈ সোমাই যাম বাৰু, কিন্তু বহুতো বান্দৰ আছে। সিহঁতৰ কাৰণে কিবা খোৱা বস্তু লৈ আহোঁ, গ'লে ওচৰলৈ দৌৰি দৌৰি আহে। ভিডিঅ'টো চাব ৰ'ব, বান্দৰৰ পৰিৱেশটো চাই লওক, তাৰপিছত কিবা এটা আনো সিহঁতৰ কাৰণে খোৱা বস্তু, তাৰপিছত ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। বান্দৰ চাওক, ভিতৰলৈ নোসোমোৱাৰ আগতে আগবাঢ়ি আহে কিবা খোৱা বস্তু আনিছে বুলি। ভিতৰত বহুতো আছে বান্দৰ, দেখাবলৈ চেষ্টা কৰিম। আগত কিবা খোৱা বস্তু এটা লৈ আহোঁগৈ সিহঁতৰ কাৰণে। এইটোতে ভাল হাই গাইজ, অলপ সিহঁতৰ কাৰণে খোৱা বস্তু অলপ লৈ আহিলোঁ, বিস্কুট চিস্কুট অলপ দিওঁ। অলপ দূৰত আছে, ইয়াত উলিয়ালে দৌৰি দৌৰি আহিব সিহঁতি। ভিডিঅ'টো চাই থাকক, দি আছোঁ সিহঁতক। এটাইটো আহি পিনে একেচৰে টানি পিনে লৈ গুচি গ'ল। চব ভালকৈ দিম বুলি ভাবিছিলোঁ গোটেইখিনিকে, কিন্তু দিব নোৱাৰিলোঁ। দিছিলোঁ দিয়াটো, কিন্তু গোটেইখিনিয়ে এটা আহি পিনে মাজৰ পৰা টানি লৈ গুচিয়ে গ'ল। ব'লক ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰোঁ। আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে বজাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই
বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ চলি 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 বোৱালা প্ৰেমৰ অলকানন্দ চলি 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 বোৱালা প্ৰেমৰ অলকানন্দ কুমলি ফাকেৰে স্মৃতিৰে খিলা পাত পৰে এইটো কি পোষ্ট কভিড 19 পোষ্ট নি এৰা ইমান গেলা গৰমত পোষ্ট দিব আহিছ জেকেট পিন্ধি গাইজ আমি এতিয়া আছোঁ নাহৰতি থানত ইয়াৰে নামঘৰে ককা এজন লগ পালোঁ দুই এষাৰ কথা নামঘৰখনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ এই নাহৰতিৰ বিষয়ে কিবা এটা কৈছে নাহৰতি সত্ৰৰ যিজন মানে গুৰু সমাধি স্থান অনিৰুদ্ধদেৱ বুলি কয় তেওঁৰ আদি বংশ যদু বংশই আছিলে এই জাম্বৱন্তী যেতিয়া তেওঁ বিয়া কৰাইছিলে জাম্বৱন্তী বংশত নামটো পাহৰিছিলোঁ নহয় নামটো পাহৰি গ'লোঁ তাৰ বিদেশৰ মানে অংশত তেজত পৰশুৰামৰ 3 সপ্তাহবাৰ যেতিয়া নিষেধ কৰিছিলে তাৰ পিছত শশবিন্দু নামেৰে এজন সেই যদুবংশৰ ৰজা হৈ উঠিছিল তেওঁ ভাই ককাই দুজন আছিল এজন ৰামবৰ আৰু অন্য এজন হৰিবৰ ৰামবৰ আহি নেপালত থাকিল হৰিবৰে আহি বিষ্ণু বালিকুৰিচি সত্ৰ নাৰায়ণপুৰৰ অন্তৰ্গত তাত তেওঁ সত্ৰ পাতি সত্ৰ স্থাপন কৰি আছিল তাৰ এই অন্যান্য জন হিচাপে আছিল শেহতীয়া এই নাহৰতি থানখন কিয় হ'ল তেওঁ আহি অনিৰুদ্ধদেৱে আহি ইয়াত এই ঠাইত 2000 জোপা নাহৰ গছ ৰোৱাই সত্ৰ সমাজ পাতি 4 হাতী মৰাই তেওঁ সত্ৰ স্থাপন কৰিছিলে গতিকেলৈ নাহৰ ৰোৱাইছিলে কাৰণে নাহৰ আতি বুলি নাম প্ৰখ্যাত কৰিছিল ইয়াত সমাধি ক্ষেত্ৰ আছে সমাধি থান আছে ইয়াতে তেওঁৰ মৃত্যু হৈছিলে ইয়াতে সত্ৰ আছিলে তেওঁ ইয়াতে মৃত্যু হৈছিল জন্ম নাৰায়ণপুৰত হৈছিলে জন্ম নাই শংকৰদেৱৰ তেওঁ কোন আছিলে নাতিয়ে আছিল নাতিনী তেওঁৰ আচল নামটো কি আছিলে হৰকণ্ঠগিৰি হৰকণ্ঠগিৰি আচল নামটো আছিলে হৰকণ্ঠগিৰি এই পুখুৰীটো তেওঁ খনাইছিলে নে তেওঁ পুখুৰী 3টা পুখুৰী আছিলে 3টা পুখুৰী এইটো পানী খোৱা পুখুৰী ইফালে দি গা ধোৱা পুখুৰী আছিলে ইফালে আছে ইফালে গা ধোৱা পুখুৰীটো আছে নাই এতিয়া গা ধোৱা পুখুৰীটো আছে তাৰমানে অলপ বান্ধি দিয়া হৈছে নে এটাটো পতা গ'ল ইয়াত যে বান্দৰ আছে ইয়াত বান্দৰ থকাকৈ বিশেষত্ব কিবা এটা আছে নেকি ইমান যে বান্দৰ হয় ইয়াত সত্য য'ত থাকে বান্দৰো তাতে থাকে গতিকে ইয়াত সত্য বেছি আছে সেইখিনি বান্দৰ ইয়াত আগতে এইটো ধৰণৰ বান্দৰ পায়নে আৰু বেলেগ আছিলে আগত আছিলে নীল বান্দৰ আছিলে তাৰপিছত আছিলে হ'লেও নীল বান্দৰ 3টা আছিলে আমি দেখি পাইছিলোঁ সেইবিলাক এতিয়া দেখি পোৱা নাযায় হ'লৌ বান্দৰ আছিলে হ'লৌ বান্দৰ আজিকালি বান্দৰ 4-5টা আহিলে তাৰপিছতে এই ৰঙা বান্দৰ যেতিয়া আহিলে আৰু সেই পাহাৰলৈ ভাগি গুচি গ'ল এইটো পুখুৰীত বহুতো কাছৰ আছে সিহঁতক কিবা খোৱা বস্তু মুড়ি বা বিস্কুট দিলে দেখি পোৱা যায় বহুতো কাছৰ আছে যদিও 1-2টা কাছৰ দেখিবলৈ পোৱা যায় সময় গতিত বহুতো কাছৰ ওলায় হ'লেও আমি দেখিবলৈ পালোঁ আপোনালোকক চাবলৈ পালে এই বিস্কুট খাবি হেল্ল' এজনী বাইদেউ এফালে বাইদেউ এফালে দাদা বাইদেউ এফালে বাইদেউ আছে আৰু এফালে দাদা এই খা এটাই খা আৰু কিমান খাবি বেয়া খাম দিছে এৰা চন্দা জানা
ল বিস্কুট খা ল হাই গাইছ, আপোনালোকে নিশ্চয় মিডিয়াক দেখিবলৈ পাইছে। মিডিয়া অহাৰ মূল কাৰণটো হৈছে লকডাউনৰ কাৰণে, যিহেতু বান্দৰখিনিয়ে কোনো ধৰণৰ খাদ্য পোৱা নাই। লকডাউনৰ আগত বহুতো মানুহ আহে, বহুতো বস্তু লৈ আহে। এতিয়া যিহেতু লকডাউনৰ কাৰণে বান্দৰখিনি খাব পৰা নাই, সেইকাৰণে মিডিয়া দেখাবলৈ চেষ্টা কৰিছিল। হাই গাইজ, এয়া হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি ক্ষেত্ৰ। ইয়াৰ লগতে আছে শ্ৰী শ্ৰী যদুমণিদেৱৰ সমাধি ক্ষেত্ৰ। যদুমণিদেৱৰ বিষয়ে বিশেষকৈ একো নাজানো, কোনোবাই যদি জানে নিশ্চয় কমেণ্ট কৰি জনাব। হাই গাইজ, আজি নাহৰতি থানখন দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব মোৰ এই চেনেলটো। আৰু নেক্সট ভিডিঅ' বহুতো আহি আছে। এই ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব নিশ্চয়।